আমি ক্ৰিকেট ময়দানততো আহি গ'লো, এইজনো মানুহ নাই দেখোন। এতিয়া আমি অকলে এতিয়া পালো ইয়াতে। আজি ভাই মিণ্টু, আজি মানুহ একজনৰ ক্ৰিকেট মেচ যেতিয়া হ'ব তেতিয়াহে ইয়াত মানুহ হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ আহে। এতিয়া আজি এটাও মানুহ নাই ইয়াতে। ভাই তুমি ময়দানখনটো ষ্টেডিয়ামখনটো বহুত ডাঙৰ। ইয়াততো লাখ লাখ কৰোৰ কৰোৰ মানুহ আহে চাগে ন? ভাই ইয়াততো লাখ লাখ কৰোৰ কৰোৰ মানুহ আহে। কিন্তু আমি আহিলোঁ আজি এনে ষ্টেডিয়ামত। যেতিয়া মেচ হ'ব তেতিয়া আহিব লাগিব দেই। ইয়াতে বহুত ভাল লাগিব। ইয়াতে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিব ইয়াতে। চাৰিওফালে চোৱা কিমান ডাঙৰ ষ্টেডিয়াম এইখন। ক্ৰিকেট কেনেকৈ খেলে তুমি জানানে? ইয়াতে এটা মানুহ থাকে আৰু এইটো চাইডত এটা থাকে। দুই চাইডত দুটা মানুহ। এজনে বলটো মাৰিব আৰু আনজনে বেট ডালেৰে বলটো মানে কোবাই দিব। ছিক্স মাৰিব, ফ'ৰ মাৰিব আৰু কিবা কিবি মাৰিব। বহুত ৰান ল'বৰ কাৰণে ইপাৰৰ পৰা সেইফালে দৌৰ মাৰিব। তাৰপিছত এনেকুৱাই হয় খেলখন, হয় নেকি? তেনেহ'লে বৰ ভাল কথা। আমি আহিব লাগিব ইয়াতে খেলখন চাবলৈ। হ'ব মই তোমাক মাতিম। যেতিয়া মেচ ইয়াত আৰম্ভ হ'ব মই ফোন কৰি মাতিম তোমাক। তুমি আহি যাবা ইয়াতে। আমি একেলগে ইয়াতে সেইখন ওপৰত গেলাৰীত আমি বহি কিনে মেচ চাম। আমি ইয়াতে লগত আনিব লাগিব পপকৰ্ণৰ পেকেট। তেতিয়া পপকৰ্ণ খাই খাই আমি খেল চাব পাৰিম, বুজিছ? বহুত ভাল লাগে ইয়াতে যেতিয়া মেচ খেলখন মানে ইয়াতে ক্ৰিকেট মেচ চলিব নহয়। ইয়াতে লাখ লাখ কৰোৰ কৰোৰ মানুহ আহিব ইয়াতে চাবলৈ। তেতিয়া কিমান হাল্লা হ'ব। আজি দেখিছোঁ এটাও মানুহ নাই। আমি মাত্ৰ দুইজনৰ বাহিৰে আন মানুহে নাই ইয়াতে। মেচখন খালী, ষ্টেডিয়াম খালী আছে। এতিয়া চাৰিওফালে চোৱা এটাও মানুহ নাই। চাই লোৱা চাৰিওফালে চাই লোৱা এটাও মানুহ নাই। আমি মাত্ৰ ইয়াতে দুইজনে আছোঁ। খেলখন যেতিয়া আৰম্ভ হ'ব তেতিয়াহে ইয়াতে ভাল লাগে। হয় ঠিকেই। ইয়াতে মেচ চাবলৈ আহিব লাগিব। কিমান তাৰিখত আছে মেচ ইয়াতে? হ'ব লাগিব, চাব লাগিব, সুধিব লাগিব ক্ৰিকেট প্লেয়াৰবিলাকক। এতিয়া গম পাম ৰ'বা। এইটো যেতিয়া মেচ হ'ব মই মাতি দিম তোমাক ফোন কৰি। তুমি আহি যাবা আৰু আমি দুইজনে একেলগতে আহি সেইখন দেখিছোঁ ওখকৈ গেলাৰী আছে যে, তাতে আমি বহি পালি। তাতে বহি একদম পপকৰ্ণ খাই খাই মেচ চাম আমি। লগতে পপকৰ্ণৰ পেকেট লৈ আহিবা তুমিও, ময়ো আনিম। পপকৰ্ণ খাই খাই মেচ চাম একদম ইয়াৰ পৰা। ঠিক আছে। ইয়াতেতো বহুত ধৰণৰ প্লেয়াৰ আহে, দেশ বিদেশৰ। ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ, বেংগালুৰু আদি কৰি বহুত জেগাৰ মানে বহুত জেগাৰ মানে প্লেয়াৰবিলাক আহে ইয়াতে ক্ৰিকেট খেলিব, মেচ খেলিবলৈ। কিন্তু ভাল লাগে ইয়াতে মেচ চাবলৈ বহুত ভাল লাগে। ভাল লাগিব। ইমান ডাঙৰ ষ্টেডিয়াম, মানুহ কিমান ধৰিব ন ইয়াতে? মানুহটো হিচাপ কৰিব নোৱাৰে, ইমান মানুহ ধৰিব এইখন ক্ৰিকেট মানে ষ্টেডিয়াম হয় এইটো। এইখন বহুত ডাঙৰ ষ্টেডিয়াম দেই। বাপৰে কিমান ডাঙৰ ষ্টেডিয়াম। চাৰিওফালে চোৱাচোন কিমান ডাঙৰ ষ্টেডিয়াম। মই আগতে দেখাই নাই দেই ইমান ডাঙৰ ষ্টেডিয়াম। আজি পিছে আমি ভাল জেগাত আহিছোঁ দেই। ইয়াতে ষ্টেডিয়াম আজি ষ্টেডিয়ামত খেল মেচ চলি থাকিলে আৰু ভাল লাগিলে ন? ঠিকে আছে। আজি অলপমান আমি ইয়াতে টাইম পাছ কৰোঁ, খেলি কৰোঁ। তাৰপিছত আৰু যাওঁ ইয়াৰ পৰা। খেলখন কেতিয়া হ'ব তেতিয়া আহিব লাগিব ক্ৰিকেট মেচ চাবলৈ। ঠিকেই কৈছে। আমি বেছি ইয়াত অলপ সময় আমি ইয়াত চাওঁ কোনোবা আহে নেকি। তাৰপিছত আৰু যাওঁ ঘৰলৈ অলপ টাইম পাছ কৰি। আজি এনে মেচ নাইতো, সেইকাৰণে কোনো অহা নাই। যেতিয়া মেচ থাকিব ইয়াত মানুহ ভৰি দিব জেগা নাই, এনেকুৱা মানুহ ভিৰ হয়। কিন্তু এতিয়া বৰ্তমান চোৱা এটাও মানুহ নাই। কি আচৰিত কথা না? ইমান ডাঙৰ ষ্টেডিয়াম, এটাও মানুহ নাই আমাৰ দুইজনৰ বাহিৰে। এইটো আচৰিত কথা। আমি আহিব লাগিব দেই নিশ্চয়। খেল যেতিয়া আৰম্ভ হ'ব তেতিয়া আহিব লাগিব। ব'লা আৰু যাই থাকোঁ ইয়াৰ পৰা, ব'লা। খেল যেতিয়া আৰম্ভ হ'ব মেচ তেতিয়া আহিম। ৰ'বা ময়ো যাওঁ। তেতিয়া দুইজনে ইয়াৰ পৰা যায় আৰু
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।